প্ৰায় 19 বছৰৰ পিছত জীৱনৰ শৈশৱকাল কটোৱা মৰমৰ উচ্চ মাধ্যমিক বিদ্যালয়খনলৈ এপাক গৈছিলোঁ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে। এই 18-19 বছৰত বিদ্যালয়খন বহুত সলনি হ'ল। তথাপি ইয়াৰ প্ৰতিটো কোঠাই প্ৰতিটুকুৰা ঠায়ে পুনৰ সেই এৰি অহা দিনৰ স্মৃতিক দুচকুৰ মাজত ভাহি তুলিলে। আমাৰ মৰমৰ সেই বিদ্যালয়খনত কটোৱা সুন্দৰ সুন্দৰ স্মৃতিবোৰ চকুৰ আগত ভাহি উঠিল। শিক্ষাগুৰুসকলক দুই এজনক পুনৰ লগ পালোঁ। বিদ্যালয়খন সকলো ফালৰ পৰা অতি উন্নত আৰু সুন্দৰ দেখা পালোঁ। আমি থাকোঁতে যিখিনিৰ অভাৱ আছিল সেইখিনিও বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে খুব সুন্দৰকৈ আটক-ধুনীয়াকৈ গঢ়ি তুলিছে। মৰমৰ বিদ্যালয়খনত পুনৰ এবাৰ এনেদৰে ইফালৰ পৰা সিফাললৈ ঘূৰি ঘূৰি আপোন পাহৰা হ'লোঁ। প্ৰাক্তন ছাত্ৰী সমাৰোহত অংশগ্ৰহণ কৰি একালৰ প্ৰিয় বান্ধৱীহঁতৰ লগত দিনটো সুন্দৰকৈ কটাই আমি শেষত পুনৰ ঘৰা-ঘৰি হ'লোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।